हेलो फ्रेंड्स কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভালে কুশলে আছে আৰু আজি আপোনালোকৰ বাবে লৈ আহিছো এটা বহুত বেছি ইম্পৰ্টেন্ট বহুত বেছি লাভদায়ক আৰু বহুত বেছি ইন্টাৰেষ্টিং ভিডিও আপোনালোকৰ বাবে আৰু এই ভিডিওটো হ'ব যে আমি অনলাইন শপিং কৰাৰ পাছত কি কৰিব লাগে এটা মোস্ট ইম্পৰ্টেন্ট কাম এটা থাকি যায় হেতু বেসিক্যালি আমি নকৰো কিন্তু আজি আপোনালোকক মই এই ভিডিও জৰিয়তে আপোনালোকৰ লগত মই শেয়াৰ কৰিম যে আমি কি কৰিব লাগে আফটাৰ অনলাইন শপিং কৰাৰ পাছত তাৰ বাবে আপোনালোকে মোৰ ভিডিওটো হেকলে চাব লাগিব আৰু এতিয়া মই আপোনালোকৰ লগত শেয়াৰ কৰিম যে সৰু চাই এটা ভিডিও ক্লিপ আৰু এই ভিডিও ক্লিপটোৰ মই ব্যাকগ্ৰাউণ্ড যোনখিনি কথা আছে মই এখিনি বন্ধ কৰি পেলাই নিজৰ ৰেকৰ্ডিং খিনি শেয়াৰ কৰিম এই ক্লিপটোত মই এটা হিউজ এমাউন্ট অফ ফোন এটা সেল ফোন এটা অৰ্ডাৰ কৰিছিলো ফ্লিপকাৰ্ট অনলাইন শপিং এপটোৰ পৰা আৰু মই প্ৰায় ভাগে শপিং কৰো মিশো এমাজন হক বা ফ্লিপকাৰ্টে হক বাট এনেকুৱা হিউজ এমাউন্টৰ যেহেতু মই শপিং কৰাৰ বাবে মই ডেলিভাৰী লৰাটো ধুনিয়াকৈ ভিডিও তুলি ৰাখিছো তেও আমাক দিয়াটো আৰু আমি তেওৰ পৰা লোৱাটো এটা ভিডিও বনাই ৰাখিছো যাতে আমাৰ হাতত এটা প্ৰুফ থাকে যদি ইন কেস বস্তুটো জুৰি বেলেগ আহে তেতিয়া আমি প্ৰুফটোৰ লগত আমি কমপ্লেইন কৰিব পাৰিম আপোনালোকে কিবা ধৰিব পাৰিছেনে মই কি শেয়াৰ কৰিছো ক্লিপটোত একচুয়ালি মই এই ক্লিপটো আপোনালোকৰ লগত এটো কাৰণে শেয়াৰ কৰিছো কাৰণ আজিকালি বহুত মানুহে বহুত ইভেন ময়ো বহুত অনলাইন শপিং কৰো কম দামৰ পৰা বেছি দামলৈ শপিং কৰো কিন্তু মানে কি হয় বহুতে এটা কাম কৰিব পাহৰি যায় যে এনেকুৱা এটা ভিডিও ক্লিপ বনাব লাগে যেটো আপুনি হিউজ এমাউন্টৰ এটা প্ৰডাক্ট কিনিব কাৰণ আপুনি অৰ্ডাৰ কৰোতে ঠিকে অৰ্ডাৰ কৰে আৰু কোম্পানীৰ পৰা যোনটো প্ৰডাক্ট আহে হেতু ঠিকে আহে কিন্তু কি হয় কুৰিয়াৰ সাৰ্ভিস আৰু কোম্পানীৰ মাজত এটা থাৰ্ড পাৰ্সন থাকে তাহাতে ডিসপেচ কৰা সময়ত বস্তুবোৰ কি কৰে খেলিমেলি কৰি দিয়ে তাৰ পৰিণামত আমি আমাৰ বস্তুবোৰ নাপাও তাৰ বদলি হয়তো সাবুন পাও কিবা পাথৰ পাও সো হেইভাবে আমি এইটোই কৰিব লাগে যে ডেলিভাৰী বয় এটা সৰু এটা ভিডিও ক্লিপ বনাই থব লাগে কাৰণ এই ভিডিও ক্লিপ জৰিতে আমি এটা আমাৰ তাতে এটা প্ৰুফ ৰৈ যায় এই প্ৰুফটো যদি সাপোজ আমাৰ বস্তুটো জুৰি মনে বিচৰা যোনটো আমি অৰ্ডাৰ কৰা বস্তুটো যদি আমি নেপাও তাৰ জায়গা যদি কিবা বেলেগ বস্তু থাকে তেন আমি এই প্ৰুফটো লৈ আমি কমপ্লেইন কৰিব পাৰিম বা ৰিটাৰ্ন বা কেনসেলটো নহয় বাট আমি ৰিটাৰ্ন কৰি আমি তাৰ জায়গাত আমি যোনটো প্ৰডাক্ট অৰ্ডাৰ কৰিছো হেতু আমি ঘূৰাই পাব চেষ্টা কৰিব পাৰো সো হেইভাবে আমি এনেকুৱা ধৰণৰ ভিডিও ক্লিপ বনাই থোৱাত বহুত বেছি ইম্পৰ্টেন্ট হয় আৰু এনেকুৱা ভিডিও ক্লিপ বনোৱাৰ বাবে কোনো অবজেকশন নাই আৰু আপোনালোকে যদি ভাবি আছে যে আমি ইমান দামৰ আজিকালি মানুহবোৰে ভয়তে অনলাইন শপিং বেছি হিউজ এমাউন্টৰ নকৰে কিন্তু মই আপোনালোকক ক'ব বিচাৰো যে আপোনালোকে নিশ্চিন্তভাৱে টেনশন নোহোৱাকে আপোনালোকে হিউজ এমাউন্টৰ বস্তু প্ৰডাক্টস আপোনালোকে অনলাইন শপিং কৰিব পাৰে কাৰণ এনেকুৱা ভিডিও যদি প্ৰুফ থাকে তেনেহলে আপোনালোকে তো একদম নৰমালি আপোনালোকে চিন্তা নকৰাকে চকু মুজি আপোনালোকে অনলাইন শপিং কৰিব পাৰিব সো মই এখিনি আপোনালোকক আজি ভিডিওৰ জৰিয়তে শেয়াৰ কৰিলো আশা কৰো আপোনালোকে ভিডিওটো চাই বিৰাট ভাল পাব আৰু আপোনালোকৰ বাবে এটা লাভদায়ক ভিডিও হ'ব আৰু এনেকৈ ভিডিও আৰু চাবলৈ আপোনালোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগত থকা বেল আইকনটো হিট কৰি দিব আৰু যদি ভিডিওটো চাই ভাল লাগিল লাইক কৰিব কমেন্ট কৰিব আৰু শেয়াৰ কৰি দিব নাপাহৰিব